ৰাজ্যত সক্ৰিয় হৈ আছে চোৰাং গৰু সৰবৰাহকাৰী। কলিয়াবৰত নিশা গৰু ভৰ্তি বাহন জব্দ কৰে বাগৰি আৰক্ষীয়ে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি আৰক্ষীয়ে অভিযান চলাই AS25EC1383 নম্বৰৰ এখন চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়। গোলাঘাটৰ পৰা নগাঁও অভিমুখী আছিল বাহনখন। আৰক্ষীয়ে বাহনখনৰ পৰা জব্দ কৰে ২৩টাকৈ চোৰাং গৰু। চোৰাং গৰু সৰবৰাহৰ লগত জড়িত এজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে কলিয়াবৰৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে ধাৰাবাহিকভাৱে জব্দ কৰিবলৈ সক্ষম হৈছে ইখনৰ পাছত সিখন চোৰাং গৰু ভৰ্তি বাহন। ৮টামান বজাত আমাৰ SDPO ছাৰেও ফোন কৰিলে IC ছাৰক যে গৰু গাড়ী আহি আছে, আৰু সেই হিচাপত আমি IC ছাৰ আৰু আমি সকলো ষ্টাফ মিলি চোৰাংচোৰাৰ দ্বাৰা এখন গাড়ী থানাৰ সন্মুখত ৰাখিবলৈ ধৰা হৈছিল যদিও তেওঁলোকে গাড়ীখন নি পেলাই গাড়ীখন ইয়াত নাৰাখি কুঠৰিত গৈ ৰাখে, আৰু কুঠৰিত গৈ ৰখাৰ পিছত যিখন গাড়ী আমি ধৰিবলৈ সক্ষম হ'লোঁ AS2513 খনৰ নাম্বাৰ, আৰু ইয়াত ২৩টা গৰু পোৱা হ'ল, আৰু গৰুখিনি থানাত লৈ অহা হৈছে। লৈ আহি এতিয়া গৰুখিনি গৌশালাত লৈ যোৱা হ'ব, ব্যৱস্থা কৰা হৈছে। গতিকে এতিয়া বিহিত ব্যৱস্থা ল'বৰ বাবে যত্নৱান থাকিলোঁ, আৰু আমাৰ তদন্ত সদায় অব্যাহতই থাকিব। ইয়াত SDPO ছাৰেও যথেষ্ট সহায় কৰিছে, আৰু চোৰাংচোৰাইও যথেষ্ট সহায় কৰিছে। কলিয়াবৰৰ পৰা ভৱেন শইকীয়া ৰিপৰ্ট, প্ৰাইম আছাম।